নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকলৈ আগবঢ়াইছো এটি নতুন ৰেচিপি। যদি ৰেচিপিটো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো বজাই দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই শুকান জলকীয়া লৈ লৈছোঁ 20-25টা মান। তাৰপিছত মই এটা বাটি লৈ লৈছোঁ। বাটিটোত মই অকণমান পানী লৈ ল'ম। মই পানী লৈ লৈছোঁ। তাৰপিছত মই এয়া শুকান জলকীয়া কেইটা পানীখিনিত তিয়াই থৈ দিম 1 ঘণ্টাৰ কাৰণে, যাতে শুকান জলকীয়া কেইটা ভালদৰে তিতি উঠে আৰু তেতিয়াহ'লে ব্লেণ্ড কৰিব সুবিধা হৈ যায়। 1 ঘণ্টাৰ কাৰণে থৈ দিম আৰু 1 ঘণ্টা হৈ গৈছে। তাৰপিছত মই কেৰাহীটো উঠাই দিছোঁ। তাৰপিছত মই ডাঙৰ চামুচেৰে 2 চামুচ ৰিফাইন অইল দি লৈছোঁ। এয়া মোৰ ৰিফাইন অইল দিয়া হৈ গৈছে। তাৰপিছত মই ইয়াতে গোটা নহৰু লৈ লৈছোঁ। এয়া মই এইখিনি ভালদৰে ভাজি ল'ম। তাৰপিছত মই গোটা এটুকুৰা আদা লৈ লৈছোঁ। এইখিনি ভালদৰে ভাজি ল'ম। তাৰপিছত মই গোটা বেহৰ আৰু গোটা জিৰা লৈ লৈছোঁ, যাতে চাটনিখন খাই এটা সোৱাদ হয়। তাৰপিছত মই শুকান জলকীয়া কেইটা কেৰাহীত দি লৈছোঁ আৰু এইখিনি ভালদৰে ভাজি ল'ম। তাৰপিছত সোৱাদ অনুসৰি নিমখ, এইখিনি ভালদৰে আপোনালোকে ভাজি ল'ব। মই ভালদৰে ভাজি লৈছোঁ, যাতে জলকীয়া কেইটাত পানী ৰৈ নাথাকে। তাৰপিছত মই ব্লেণ্ডাৰত লৈ লৈছোঁ। তাৰপিছত মই এইখিনি ভালদৰে ব্লেণ্ড কৰি ল'ম। আপোনালোকে মাজে মাজে পানী অকণমান দিব পাৰে ভালদৰে মিহি হোৱাৰ কাৰণে। এয়া মই ব্লেণ্ড কৰা হৈ গৈছে। তাৰপিছত মই কেৰাহীটো আৰু উঠাই দিম। মই কেৰাহীটো উঠাই দিছোঁ আৰু ডাঙৰ চামুচেৰে মই আকৌ 2 চামুচ ৰিফাইন অইল দি লৈছোঁ। তাৰপিছত মই মিশ্ৰণখিনি মই কেৰাহীত দি দিছোঁ আৰু এইখিনি ভালদৰে 10-15 মিনিটৰ কাৰণে ভাজি ল'ব। মিডিয়াম ফ্লেমত দিব গেছটো আপোনালোকে, আৰু হাই ফ্লেমত নিদিব, নহ'লে আপোনাৰ এই মিশ্ৰণখিনি দৈ যাব পাৰে। এয়া ভালদৰে ভাজি লৈছোঁ, যাতে জলকীয়াখিনিৰ পৰা এটা তেল ওলাই আহে। তেতিয়ালৈকে আপোনালোকে ভালদৰে লৰাই থাকিব, ভালদৰে ভাজিব। আৰু এয়া মোৰ ভালদৰে এই জলকীয়াৰ চাটনিখন মোৰ ৰেডি হৈ গৈছে। আপোনালোকে দেখিছে ইয়াৰ পৰা জলকীয়াখিনিৰ পৰা তেল ওলাই গৈছে। আপোনালোকে এই চাটনিখন নিশ্চয় ট্ৰাই কৰিব। খুব বেছি টেষ্টি লাগে, খুব বেছি খাই ভাল লাগে। আপোনালোকে যিহৰ লগত হ'লেও খাব পাৰে। আপোনালোকে ফ্ৰিজত ৰাখি থৈ 10-15 দিনৰ কাৰণে আপোনালোকে খাব পাৰিব। এয়া মোৰ হৈ গৈছে। মোৰ চাটনিখন হৈ গৈছে। যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো বজাই দিব।